নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কি বনাইছোঁ ধৰিব পাৰিছেনে? এয়া হৈছে গৰৈ মাছৰ লগত কচু শাকৰ আঞ্জা। মইনো কেনেদৰে বনালোঁ আহকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। প্ৰথমতে মই কচু আৰু আলুখিনি বইল কৰি লওঁ। তাৰ পিছৰ যোগাৰখিনি কৰি আছোঁ, আপোনালোকে চাই থাকক। এইখিনিতে মই বইল কৰিব লৈছোঁ। এয়া কচু হৈ গ'ল আৰু এইখিনি এতিয়া নমাই দিম। এয়া বনাবলৈ বস্তুবোৰ ৰেডি কৰি লৈছোঁ আগতীয়াকৈ। এয়া হৈছে গৰৈ মাছ দুটা, এয়া কচু আলু বইল, আদা নহৰু জলকীয়া খুন্দি লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, মিঠাতেল, এয়া হৈছে হোলেং টেঙা পাত, নিমখ হালধি। মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হ'ল, এতিয়া গৰৈ মাছকেইটা দি দিওঁ। অলপ সময় ফ্ৰাই কৰি ল'ম, তাৰপিছত আদা নহৰু দি দিম। গৰম পানী অকণমান দি দিছিলোঁ।